বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৰে ভাল। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ আগত লৈ আহিছোঁ পলু পোকৰ ভাজি। পলু পোকনো কেনেকৈ ফ্ৰাই কৰি খায় তাকে অকণমান দেখাম বুলি ভাবিছোঁ। লগতে আজি আমাৰ ঘৰলৈ আহিছে আমাৰ ভাইটি, দুয়োজনে বনাই দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। এটা কথা, পলু পোক বুলি যে মই কৈছোঁ, কিছুমানে পলু পোক বুলি ক'লে চিনি নাপাবও পাৰে। সেইটো হৈছে এৰী পোক। এৰী গুটিৰ পৰা যোনটো এৰী সূতা বনাই যে এৰী গুটি হয়, তাৰ পৰা যোনটো ওলায় সেইটো হৈছে লাটা পোক, পলু পোক, এৰী পোক। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখা পালে আপোনালোকে এৰী পোকখিনি কেৰাহীত দি দিছোঁ, অকণমান খৰমৰাই লৈছোঁ, মানে অকণমান সিজাই লৈছোঁ, তেতিয়া মানে কাটিবলৈ ভাল হয়, ছিঙিবলৈ ভাল হয়। ধুনীয়াকৈ ধুই কৰি লৈছিলোঁ, সেইখিনি বাৰু আপোনালোকক নেদেখুৱালোঁ, ভালকৈ ধুই ল'ব আপোনালোকে। তাৰপিছত এতিয়া দেখিছে মই ভাজিবলৈ ষ্টাৰ্ট কৰিছোঁ। তেল দিলোঁ, অকল তেল দিছোঁ, তেল নিমখ দিছোঁ, তাতে ভাজিবলৈ ষ্টাৰ্ট কৰিছোঁ। অকণমান পিছত মই পিঁয়াজ, জলকীয়া, নহৰু দিম। চাই থাককচোন ভিডিঅ'টো শেষলৈকে, আৰুনো মই কি কৰোঁ, কেনেকৈ কৰোঁ দেখাই থাকিম আপোনালোকক। ভাইটিয়ে মিষ্টি আনিছিল, খাই ল'লোঁ বাৰু। এয়া দেখিছে, এতিয়া পিঁয়াজখিনি কাটি ল'লোঁ, লগত জলকীয়া আছে, নহৰু আছে। হেল্ল' বন্ধু বান্ধৱীসকল, ফাইনেলি খোৱা বোৱা হৈ গ'ল, লগতে ভাইটিও ঘৰত গ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট ছেকশ্যনত জনাব। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।